गसाइगावआव खान्थि बेरेखा ब्रयलार दाउ लाबोनाय गारि जब्द खालामदों। आसाम सोरखारनि होबथानायनि उनावबो आसामाव स्रोदै ब्रयलार दाउ लाबोनाया सोलिगासिनो थानायखौ नुनो मोन्दों। स्रोदै सिन्डिकेट हानजानि लोब्बा थानायनि सन्देह खालामदों। सोरांसि समाव सोनाब बंगनिफ्राय स्रोद लामाजों आसामाव हाबनाय समावनो गसाइगाव गगुलखाथा गामियाव गंनै ब्रयलार दाउ लांनाय गारिया जाब्रथाय जायो। जायगानि रायजो राजाफ्रा गंनै गारिखौ हमनो हायो। जाथायनि सोमोन्दै गगुलखाथा गामिनि सुबुंफोरा सिमालथापु पुलिसनिसिम फोरमायहरो। लोगो लोगो पुलिसआ जाथायसालियाव नुजाफैयो आरो गंनैबो गारिखौ थानायाव लानानै थाङो। हमजानाय ब्रयलार दाउ गारि गंनैनि नम्बरा जाबाय ML05Y6329 आरो AS16AC3674 होननानै मिथिनो मोननाय जादों। ब्रयलार दाउ लाबोग्रा दुथांफोरा ओनसोलनि रायजो राजाफोरखौ नुनानै जाथाय जायगानिफ्राय खारखोमालांजोबो। আচ্ছা ভাই ঘটনাটো কি হৈছিল ইয়াতে? মানে ঘটনাটো মানে কি মানে ৰাতিপুৱা 5:30 মানে 5টাতে মানে মই ৰাতিপুৱা মানে ঘৰৰ পৰা মানে উঠিছোঁ মই মানে উঠি পেলাই দেখিছোঁ মানে পুৰা মানে হাল্লা হৈ আছে মানে পল্টীৰ যিটো শব্দ যিটো চিউ চিউ বুলি শব্দ মাতে বুলি যিটো মানে খুব শব্দ হৈ আছে। পিছত মই ঘৰৰ পৰা মানে উঠি পেলাই মই যেতিয়া মই ৰাস্তাত আহিলোঁ তেতিয়া দেখা পালোঁ মই এটা গাড়ী মানে ব্ৰইলাৰ গাড়ী যিটো আমাৰ যিটো কালভাৰটো ভঙা আছে এই ভঙাৰ পিছত মানে এইটো গাড়ীটো মানে চাকাখনে এক চাকা মানে ফাঁচি গৈছে। ফাঁচি যোৱাৰ পিছত মানে গাড়ীটো আৰু যাব নোৱাৰে। তেতিয়া আমালোকে সকলোৱে মিলি পেলাই মানে গাড়ীটো আমাৰ আটক কৰিছোঁ। আটক কৰি পেলাই মানে গাড়ীটো আমালোকে ৰাস্তাতে ৰাখি দিছোঁ। মই ৰাখি দি পেলাই তারপরে আমালোকে আৰু কৈছোঁ যে এইটো বন্ধ হৈছে। বন্ধ হোৱাৰ পিছতো তোমালোকে মানে কেনেকুৱা মানে এইটো লৈ যাব পাৰে মানে বেংগলৰ পৰা অসমত মানে লৈ গৈছে। আমাৰ এইটো মানে যিটো আমাৰ পকট ৰাস্তা বুলি যিটো কয় ব্ৰইলাৰ মুৰ্গী আমাৰ পকট ৰাস্তাৰ পৰা মানে লৈ যোৱাৰ পিছতে আমালোকে গাড়ীটো আটক কৰি ৰাখিছে। আৰু তো কিমান গাড়ী আছে? গাড়ী মানে এটা গাড়ী আজি মানে পাইছোঁ আমালোকে মানে এটাই দেখি পাইছোঁ, কিন্তু মানে গাড়ী এটাই পাইছোঁ আজি মানে পিছত আৰু এটা গাড়ীত ফোন কৰিছে নেকি, পিছত আৰু এটা গাড়ী আহিছে। পিছত মানে এইটোৰ মাল